এগৰাকী আদিবাসী মহিলা পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ এই দেশৰ ৰাষ্ট্ৰপতি হ'বলৈ গৈ আছে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী। এনে স্থলত এটা মাথা নথকা এই অখিল গগৈ পাগলটোৱে কৈছে যে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী বোলে এটা কাঠৰ মূঢ়া এনে বুলি ক'ব বিচাৰিছে। দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী যেতিয়া জন্ম হৈছিল অখিল গগৈ তেতিয়া দেউতাক মাকে চাগে বিয়াই পতা নাছিল। যেতিয়া দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী যেতিয়া চাকৰি কৰিছিল, যেতিয়া বিধায়িকা আছিল, বেষ্ট মানে শ্ৰেষ্ঠ বিধায়িকাৰ সন্মান লাভ কৰিছিল, ইয়াৰ লগতে ৰাজ্যপাল আছিল। এটা দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফালৰ পৰা এটা ৰাজনীতি হওক সামাজিকভাৱে হওক সমাজ সেৱাৰ ক্ষেত্ৰত ইমান অৱদান থকা এগৰাকী মহিলা কাঠৰ মূঢ়া বুলি যেতিয়া কোনোবাই কয়, এই অখিল গগৈ আজিৰ পৰা চাহ জনগোষ্ঠীৰ বাগান এলেকাত একেবাৰে বেন কৰিব লাগে। প্ৰৱেশটো গোটেই অসমত অখিল গগৈ বেণ্ড হ'ব লাগে চাহ বাগানত আৰু বাগানত আৰু আদিবাসী অঞ্চলত একেবাৰে খেদি অখিল গগৈ পঠিয়াব লাগে। চান্দা তুলি শৃংখল চলিয়াৰ দৰে নেতাসকলৰ কাৰণে কেইজনমানৰ কাৰণে আজি তেওঁ বিধায়ক হৈছে। এই অখিল গগৈ যোনটো মূৰত মাল নাই, এই ভেজা নাই, এই অখিল গগৈ কাঠৰ মূঢ়া ক'ব আহিছে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক। অখিল গগৈ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী এই তিলমাত্ৰ কিবা মানে তুলনা কৰিব নোৱাৰি। এই মাল নথকা এটা ভেজা নথকা এটা অখিল গগৈ ইয়াত আজি ৰাষ্ট্ৰপতি নিৰ্বাচন দিনাখন কাঠৰ মূঢ়া ক'ব আহিছে। অখিল গগৈক চাহ জনগোষ্ঠীৰ বাগান এলেকাত বেন কৰিব লাগে। অখিল গগৈটো বেয়াকৈ মানে অহাবাৰ হাৰিব। অহাবাৰ কি এতিয়া নিৰ্বাচন হওক, এতিয়া হাৰিব। সেই অখিল গগৈ মূৰ নথকাটোৱে চান্দা তুলি ইয়াত নেতাগিৰি কৰি টকা তুলি পেলাই কেইদিনমান টকা তুলিলে, এতিয়া চান্দা তুলি পেলাই কৃষক মুক্তি সংগ্ৰাম কৰি অকল টকা লেনদেনৰ লগত জড়িত থকা অখিল গগৈৰ মাথাত কি থাকিব পাৰে? ৰূপজ্যোতি কুৰ্মীয়ে আজি অখিল গগৈক মূৰত মাল নাই বুলি যিটো সমালোচনা কৰিছে, আজি ৰূপজ্যোতি কুৰ্মীক কৈছো যে অখিল গগৈক সমালোচনা কৰাৰ আপোনাৰ ইমান কণ মানে বেজীৰ আগত থকা মাটিকণৰ সমানো আপোনাৰ যোগ্যতা নাই। আপুনি চোৰৰ বাচ্চা হয়। আপুনি নিজেই কৈছিলে যে বিজেপিত যদি জইন কৰে চোৰৰ বাচ্চাই বিজেপিত জইন কৰিব। আপুনি চোৰৰ বাচ্চা, এজন চোৰৰ বাচ্চাই অখিল গগৈ লিখীয়া এজন নেতাক যিজনে সংগ্ৰাম প্ৰতিটো দিনেই প্ৰতিটো সময়ে ৰাইজৰ কাৰণে সংগ্ৰাম কৰি আহিছে, যিজন মানুহে নিজৰ সৰ্বস্ব ত্যাগ কৰিছে, যিজন মানুহে ৰাইজৰ কাৰণে জেলত আজি এবছৰ অধিক কাল জেলৰ অন্ধকাৰ কাৰাগাৰত থাকিবলগীয়া হৈছিলে, সেইজন ব্যক্তিক ৰূপজ্যোতি লেখীয়া এজন চোৰৰ বাচ্চাই সমালোচনা কৰাৰ অধিকাৰ নাই। ইলেকশ্যনৰ আগত অখিল গগৈ মাৰৰ ভৰিত ধৰিছিলগে নাই? ইলেকশ্যনৰ আগত জিকিবৰ কাৰণে অখিল গগৈ মাৰৰ ভৰিত ধৰিছিলগে। যেতিয়া ভিজিলেন্স কেলেংকাৰী যেতিয়া আপোনাৰ এনকুৱাৰী হৈ গ'ল, ৰাতিটোৰ ভিতৰতে বিজেপিত জইন কৰি দিলে। আপোনালোকে এজন চোৰৰ বাচ্চা মানুহে অখিল গগৈক সমালোচনা কৰিব আহে। আপোনাক কৈছো, সকীয়াই দিছো, আপুনি অখিল গগৈক সমালোচনা কৰিব আঁতৰত থাকক। আপোনাক মানুহে দেখিছে নহয়, আপোনাৰ অসমৰ বাবে আপোনাৰ পাগল হয়। এটা পাগলে এজন সুস্থ মানুহক সমালোচনা কৰাৰ অধিকাৰ নাই। যে আপুনি ৰূপজ্যোতি কুৰ্মীক কৈছো, আপুনি এতিয়াও আপুনি বিজেপি চৰকাৰ আজি এজনে আপুনি বিধায়ক, সেইকাৰণে আপুনি নিজা আপোনালোকৰ কোনো প্ৰব্লেম নাই। আপুনি নিজা খৰচত চৰকাৰী খৰচত আপুনি এখন CMক আবেদন কৰক যে চৰকাৰী খৰচত আপুনি তেজপুৰত গৈ আপোনাৰ চিকিৎসা কৰক। আৰু আপোনাৰ লেখীয়া পাগলবিলাকৰ কাৰণে আজি ৰাজনীতি একদম কলুষিত হৈ পৰিছে। আৰু অলপ দিনৰ আগত পীযুষ হাজৰিকাই কৈছে যে ৰাজনীতি ভাল মানুহ আহিব লাগে। সেইকাৰণে পীযুষ হাজৰিকাই কৈছে যে আপোনালোকে জেগাবোৰ খালী কৰি দিলেহে। আজি পীযুষ হাজৰিকা লেখীয়া আজি ৰূপজ্যোতি কুৰ্মী লেখীয়া কিছুমান ফটুৱা মানুহ যদি ৰাজনীতি থাকে, অন্য ভাল মানুহবোৰ কেনেকৈ আহিব? আপোনালোকে ৰাস্তাবোৰ আপোনালোকে খালী কৰি দিলে অন্য মানুহ আহিব পাৰিব। সেইকাৰণে আপোনাক আজি তীব্ৰভাৱে সকীয়াই দিছো। চাওক, আপুনি নিজে নিজৰ কথা ভালকৈ জানে, অন্যায় ক'ব নালাগে। আপুনি নিৰ্বাচনৰ আগত কোৱা কথাবোৰ সকলোৰে মনত আছে। আপুনি যে নিজে অসমৰ মানুহৰ আগত চোৰৰ বাচ্চা বুলি স্বীকাৰোক্তি দিছিলে, সেইটো অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে জানে। সেইকাৰণে আপোনাৰ লেখীয়া এজন ব্যক্তিয়ে অখিল গগৈক সমালোচনা কৰাটো আপুনি নিজে হাঁহিয়াতৰ পাত্ৰ হৈছে। আৰু আপোনাক সকীয়াই দিছো, অখিল গগৈক সমালোচনাৰ পৰা আঁতৰত থাকক। আপুনি কাম কৰক মানুহৰ। আপুনি ভাবিছে নেকি যে একদম ডাঙৰকৈ অখিল গগৈক সমালোচনা কৰিলে CMে ভাল পাব, আপোনাক মন্ত্ৰী দিব? হা? আৰু আপোনাৰ দুৰ্নীতিবিলাক যে হৈ আছে, সেই দুৰ্নীতিবিলাক আপোনাক কোনো ধৰণৰ এনকুৱাৰী নিদিব। আপুনি CMক ভাল লগাবলৈ গৈ, তেল মাৰিবলৈ গৈ অখিল গগৈক সমালোচনা কৰি নিজে নেতা হ'বলৈ যি নিজকে এটা বৰ ধুনীয়া হেৰি বুজাবলৈ যিটো গৈছে, মানুহে গম পায় যে আপুনি এটা পাগল।